মৰমৰ চলেৰে তাই মোক ঠগিলে ঈশ্বৰে যুদিলে খৰখেদাকৈ কপালত আহিলো ফুটা এটালৈ সাঁতুৰি নাদুৰি পাৰ হোৱালৈ মই চোন ঢুকাম গৈ ইটো নাই সিটো নাই ভাবি গুণি লাভ নাই যেনি নিয়ে তেনি যায় অপিতুৰ ভাই মাথাৰ প্ৰেছাৰ হাই টিঙিচকে মাৰি যায় কিবা অকণ দিও খাই বিদুৰ ভাই বোলো মানুহজনীয়ে কৈ যায় সপোন পুৰাবলে কামৰে মাজতে বাৰিষা কালতে নিবা শ্বিলঙলে লাগে মই না যাম ৱাটাৰফল চাম কাটা চামুচাৰে খাম যিমানে হওক দাম পতককে আনি দে দোকানলে গৈ ঘটককে মাৰি দিও জলকীয়ালৈ সাঁতুৰি নাদুৰি পাৰ পোৱালৈ মই চোন ঢুকাম গৈ ইটো নাই সিটো নাই ভাবি গুণি লাভ নাই যেনি নিয়ে তেনি যায় অপিতু ভাই মাথাৰ প্ৰেছাৰ হাই টিঙিচকে মাৰি যায় কিবা অকণ দিও খাই বিদুৰ ভাই বোলো পাকে ঢকনে জানানে মাজুলী কিমান বাট সেইটোহে নাজানিলো জোকবা লাগব কি জোখ তই সেইটো কৰা পিছত ছাৰ প্ৰথমতে গুড মৰ্ণিং ছাৰ ছাৰ গুড মৰ্ণিং মোৰ ফালৰ পৰা গুড মৰ্ণিং ছাৰ এই সপনে খোৱাত ইমান খুৰটান চাদে তহঁতে আজি অলপ ছাৰ ষ্টাইলত গুড মৰ্ণিং কৈছো দক বৈয়া চৈয়া নাপো দক দে হ'ব দে গুড মৰ্ণিং বাৰু তহঁতে টিভি চানে নাই মোবাইলৰ পাছতে চবতকে জনপ্ৰিয় বস্তুটো ছাৰ আমাৰ টিভিয়ে ছাৰ ময়ো চাওঁ দক ছাৰ তেন্তে টিভি চাইছ যদি দেখছই তহঁতে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ লাগি আছে ছাৰ দেখছো তেন্তে আজিৰ ক্লাছটোত আমি অলপ ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ বিষয়ে আলোচনা কৰিম অকে ছাৰ অকে তেন্তে ক্লাছটো আৰম্ভ কৰাৰ আগতে আমি এটা কবিতা শুনি লওঁ ধকনে এটা কবিতা মাতি দে অকে ছাৰ অকে শুনি যাওক আমি আজি ক্লাছটো কৰাতকে নকৰাই ভাল আজি ক্লাছটো কৰিবা নালগে নেকি ছাৰ ঘৰত মায়ে বহি আছে বাঢ়ি লৈ বাট হাকবা মই গেছলো লগত লৈ ঘটি সগনে খুৱাই মাৰলি বাছা মৰবি তই পচি মোৰ দুটা লগৰ আছে পুষ্পা আৰু বেলতে উল্টা পুল্টা কথা কবি লগাই দিম চেলতে যি পাইছো জানা তাকে বকছো মই আজি বাছা বেলতে গা ধুয়ে জানা তই কি কবিতা মাতিছ এইটো এনেকাই হবো ছাৰ কবিতা মাতবা নাজনা চলি কবিতা মাতবা দিলি এনেকাই হবো দে হবো দে তেন্তে হলে ক্লাছটো আৰম্ভ কৰাৰ আগতে মই এটা গান গাব খুজিছো দক একো দৰকাৰ নাই মানুহ মৰছি কিবা টেনচনত তই গান গাবা ইচ্ছা গান গাবা নালগে গান গা কেনচেল কৰ কেনচেল মই বেয়া গান নাগাওঁ দক মই ভাল গানেই গাম দে ঠিক আছে বেয়া গান নাগবি কিন্তু কৈ দিছো মই মই মানে ছাৰ ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধখনৰ কথা গানৰ সুৰেৰে ক'বা খুজিছো দে ঠিক আছে গাই যা ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ হলে ইউক্ৰেইনৰ ৰাজধানী ধ্বংস হ'ব ৰাছিয়া আক্ৰমণ কৰাৰ কাৰণে ইউক্ৰেইনে নেটত অংশগ্ৰহণ কৰিব ইউক্ৰেইনে নেটত অংশগ্ৰহণ কৰিলে 30খন দেশে মিলি ৰাছিয়াক পিটিব 30খন দেশে ৰাছিয়াক পিটিলে তৃতীয় বিশ্বযুদ্ধ খাটাং হ'ব মই বেয়া কৈছো নেকি ছাৰ বেয়া হোৱা নাই কিন্তু যিহেতু দুখন দেশৰ মাজত কাজিয়া লাগি আছে বা যুদ্ধ লাগি আছে সেইকাৰণে আমি গান গোৱাটো উচিত নহয় অকে বুজি পাইছো ছাৰ তেন্তে যুদ্ধখনৰ কথা তই গানৰ সুৰেৰে ভালকে কৈয়ে দিলি দে হ'ব দে তেন্তে হ'লে মই কেইটামান প্ৰশ্ন কৰি লওঁ অকে তেন্তে ক গৰু আৰু মানুহৰ মাজত থকা চবতকে সাংঘাতিক পাৰ্থক্যটো কি সাংঘাতিক পাৰ্থক্য এইটো আৰু কেনে পাৰ্থক্য মই জানো ছাৰ শুনক কৈ যা সময় নাই কৈ যা যাবা লাগে গৰু আৰু মানুহৰ মাজত থকা চবতকে ডাঙৰ পাৰ্থক্যটো হৈছে ছাৰ আপুনি মানুহ এটাক কিবা নল্লি গৰু বুলি ক'ব পাৰে কিন্তু গৰু এটাকতো কেতিয়াও মানুহ বুলি ক'ব নোৱাৰে গৰু এইটো পাৰ্থক্য হৈছে নেকি মই ক'ব খোজা পাৰ্থক্যটো হৈছে যে গৰুই চিন্তা কৰবা নোৱাৰে কিন্তু মানুহে চিন্তা কৰবা পাৰে সেইটোৱে চবতকে ডাঙৰ পাৰ্থক্য সেইটো নাজনা তহঁতে চালা শক দেখুৱা তেন্তে এইবাৰ ক দৌৰি যোৱা আৰু খোজকাঢ়ি যোৱাৰ মাজত পাৰ্থক্য কি ছাৰ আপুনি আমাৰ লগত থাকি পাগলা হৈছে নেকি উল্টা পুল্টা পাৰ্থক্য খুজি আছে যে কাক পাগলা বুলি ক'ব আহিছা নখোজা মই ক্লাছে নকৰো যাওঁ মই ছাৰ বয়া নাপবো উল্টা পুল্টা পাৰ্থক্য সোধা কাৰণে কৈছো মই বাৰু হ'ব দে আজি ক্লাছটো জল্দি ছুটি দিবা লাগব বাৰু প্ৰশ্ন হৈ থাকিব দে এটা গান মাৰি লচোন মই মাৰিম শুনক ফুল ফুলিছে বসন্ত তুমি জন্মনি ঢকনাৰ পিতে কৰ প্ৰতিটো বহাগতে ঢকনাই তোমাক বিচি ফুৰে এই চলিহঁত মাথা নাকবি দেই বাৰু হ'ব দে আজি ক্লাছটো ইমানতে সামৰো ঠিক আছে পুষ্পা আজি ছাৰ ইমান জল্দি গুচি গেল যে কেছটো কি মোৰ মতে ছাৰৰ ৰাগা লাগছি হেম্পা এইকাৰণে বাছা ইমান তৎক্ষণাত গেছি তেন্তে আমিও আৰু যাম দে পিছে বন্ধুসকল আজিৰ দিনত এই উন্নত দেশকেইখনৰ ভিতৰত কাজিয়া লগাটো ভাল দেখি না কমেণ্টত ক'বচোন হয় দে আৰু কি হ'বি আৰু মিছা মিছিতেতো মানুহবিলাক মস্তি ভাল লাগে না কচোন তেন্তে আজিলৈ মানে এই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব নিশ্চয় কৰিব তেতিয়ালৈকে থেংকছ ফৰ ৱাচিং